নমস্কাৰ সকলোকে আজিৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক আটাইকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। পোনপ্ৰথমতে মই সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু এইটো হৈছে এটা দুৰ্গা শ্বুট আৰু এই শ্বুটটো মই কেনেকৈ কৰিলোঁ তাৰে গোটেইখিনি আপোনালোকক দেখুৱাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া হৈছে মাটিৰ পাত্ৰ মানে মাটিৰ কলহ আৰু এইটো মই ধুনীয়াকৈ কালাৰ কৰিছোঁ আৰু অকণমান ডিজাইনো কৰিম বাৰু। ইয়াত কলহকেইটাত ৰং কৰোঁতে ধুনীয়া মোক বহুত সহায় কৰি দিছে আৰু এতিয়া এইকেইটা ফাইনেল হৈ গ'ল। বহুত বেছি একো কৰা নাই, দুটা কালাৰে দিছোঁ, বগা আৰু ৰঙাৰে অকণমান ডিজাইন কৰি দিছোঁ যাতে ফটোবোৰ ভাল আহে। আৰু এয়া হৈছে আমাৰ বেকগ্ৰাউণ্ড হ'ব এইখন। আৰু এইখিনিতে আমি শ্বুটটো কৰিম, গোটেইখিনি ইনডোৰ শ্বুট কৰিম বুলিয়ে ভাবিছোঁ। আৰু এয়া আমাৰ মডেল আহি গ'ল, সকলোৱে চিনিয়ে পাই চাগে, তাৰ নাম তন্ময় ডেকা। যিহেতু আমাৰ হাতত বেছি সময় নাছিলে সেইবাবে আমি সোনকালে মেকআপটো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এতিয়া বাজিছিলে প্ৰায় 1টামান বাজি গৈছে। ফটোগ্ৰাফাৰে কৈছে কি 3টা বজাত হ'লে মেকআপটো কমপ্লিট হ'লে ভাল হয়, সেইবাবে অকণমান জল্দি কৰি মেকআপটো কৰিব ধৰিছোঁ। আৰু এতিয়া এইখিনি প্ৰায় কমপ্লিট হৈ গ'ল, আই মেকআপটো হ'ল আৰু বাকীখিনি এইখিনি কৰিলোঁ। এতিয়া হেয়াৰ ষ্টাইলটো কৰিব আছে। হেয়াৰ ষ্টাইলটো যিহেতু দুৰ্গা শ্বুট হ'ব, চুলিখিনি খোলাই থাকিব, অকণমান ক্ৰিম্পিং আৰু কাৰ্ল কৰি দিম। এইখিনিত পিছে মোৰ মুখখনে চাবলগীয়া হৈছে, কি বা ভাবি আছিলোঁ, কি যে কৰি আছিলোঁ, একেবাৰে মনোযোগ দি কামবিলাক কৰি আছিলোঁ চাগে, সেইবাবে এনেকুৱা মুখ হৈছে। মেকআপ যিয়ে হওক যেনেকুৱাই হওক বাৰু, মই কিন্তু মডেলজনীক বহুত ভালদৰে পাইছোঁ। মানে তাইক মেকআপ কৰি খুব ভাল লাগিছে, কাৰণ তাই একেবাৰে মোক মানে বুজি পাইছে আৰু মানে কেনেকৈ কি কৰে, কি কৰিব লাগে, গতিকে সেইকাৰণে বহুত বেছি ভাল লাগিছে তাইক মেকআপ কৰি মোৰ। আৰু এতিয়া এইখন চাদৰ মানে শাৰীখন জাপি লৈছোঁ। যিহেতু ৰুমটোত বিচনা নাছিলে, এনেকৈ মাটিতে বহি লৈ চাদৰখন জাপি লৈছোঁ। এইখিনি পাছতে আপোনালোকে এটা ধুনীয়া বস্তু দেখিব। আৰু চাওক, দুৰ্গা ভাত খোৱা দেখিছে জানো? এয়া চাওক, দুৰ্গা ভাত খাই আছে। ভাত খাইছেতো খাইছেই বাৰু, ফোনত কথা পাতি ভাত খাই আছে। আৰু তাইৰ খোৱা লোৱা হোৱাৰ পিছৰখিনি আপোনালোকক দেখাই আছোঁ। খোৱা লোৱা হোৱাৰ পিছত তাইক মই অলংকাৰখিনি পিন্ধালোঁ। যিহেতু দুৰ্গা শ্বুট আছিলে সেইবাবে মই গোটেই অলংকাৰখিনি গল্ডেনত ৰাখিব চেষ্টা কৰিছিলোঁ। আৰু এই অলংকাৰখিনি মই আনিছোঁ পাঠশালাতে এখন দোকান, স্বৰাজ ভেৰাইটিজ। আৰু এই দোকানখন আছে চিনেমা হলৰ একেবাৰে ওচৰত। যদি এনেকুৱা কিবা জুৱেলাৰী হওক বা যিকোনো ষ্টেচনাৰী বস্তু লাগে তেতিয়াহ'লে তাৰ পৰা ল'ব পাৰিব। আৰু আজিৰ এই গোটেই ভিডিঅ'টো মানে মোবাইলটো কেমেৰা কৰি আছিলে ধুনুৱে, আৰু সেইবাবে মোবাইলটো অকণমান লটং পটং হৈ আছে বাৰু। গতিকে সেইখিনিক লৈ মন নকৰি অকল কামখিনি চাব দেই ৰাইজ। তাৰপিছত এয়া মই আঁকিছোঁ, এইটো আল্টাৰে আঁকে, কিন্তু মই আঁকিছোঁ ফেব্ৰিকেৰে, কিয়নো আল্টা আছিলে যদিও কালাৰটো কম উঠে আল্টাৰ, সেইবাবে মই ভাবিলোঁ ফেব্ৰিকেৰে লগাই দিওঁ। আৰু যদিও মই ফেব্ৰিক লগাইছোঁ, আপোনালোকক নলগাবলৈ অনুৰোধ কৰিছোঁ, কিয়নো বহুত সময় লাষ্টিং নকৰে আৰু একেবাৰে এৰি গৈ থাকে, বাৰ বাৰ লগাব লগা হৈছে। আৰু এয়া অকণমান ব্লাউজটো তাইৰ চুটি আছিলে, সেইবাবে ঠাইখিনি একেবাৰে খালী লাগি থকা বাবে মই ইয়াত অকণমান এনেই কলকা ষ্টাইলত কিবাকিবি আঁকি দিলোঁ। আৰু এতিয়া মই দুৰ্গাক পিন্ধালোঁ পদুমৰ মালা। এই মালাডাল মানে ঘৰতে বনাইছোঁ, পদুমকেইটা মই কিনি আনিছোঁ, একেবাৰে ফ্ৰেছ হয়। আৰু মালাডাল অকণমান ৱেটো হৈছে, যিহেতু গোটেইখিনি পদুমৰে আছে। আৰু এয়া হৈছে দুৰ্গাৰ একেবাৰে ফাইনেল লুক। মোৰ চবখিনি কমপ্লিট হৈ গ'ল, এতিয়া মাত্ৰ দুৰ্গাই গৈ ফটোশ্বুটকেইটা কৰিলেই হ'ল। আৰু ইতিমধ্যে আমাৰ কেমেৰামেন আহি গৈছে, সকলোৱে চিনিয়ে পায় তেওঁক, চবেই জানে পাঠশালাবাসীয়ে। এয়া হৈছে অঞ্জন ডেকা, আৰু ভাল ফটোগ্ৰাফাৰ, ভাল ভিডিঅ'গ্ৰাফাৰ। গতিকে তেওঁ এতিয়া শ্বুটটো কৰিব ষ্টাৰ্ট কৰিছে।
মই আগতে দুৰ্গা শ্বুট কৰিছিলোঁ, মানে যোৱা বছৰো কৰিছিলোঁ, কিন্তু এইবাৰ অকণমান বেলেগকৈ কৰিব চেষ্টা কৰিছিলোঁ, কিন্তু আমি ফ্লপ হ'লোঁ। মানে আমি যিটো ভাবিছিলোঁ সেইটো একদম নাপালোঁ। মানে ভাবিছিলোঁ কি আমি ধোঁৱাৰ মাজত এখন দুখন ফটো ল'ম, কিন্তু ধোঁৱাটো ক'ত উঠিব, আমি জুই জ্বলি গ'ল। মানে কলহকেইটাৰ ভিতৰত ভাবিছিলোঁ ধোঁৱা ওলাই দিম, নাই ধোঁৱা নোলালে, অকল জুইহে ওলাই থাকিল। আৰু এনেকৈ আমি ফটোবিলাক উঠাই গৈ থাকিলোঁ। মানে মই উঠোৱা নাই বাৰু, অঞ্জনে উঠাইছে, মই জাষ্ট দেখাই আছোঁ কেনেকৈ কি কৰিব লাগে। আৰু আমাৰ ধনুক চাওক না, পূৰা ভিডিঅ'ই বনাইছে, ৰাতিপুৱাৰ পৰা আবেলিলৈকে সি কেৱল ভিডিঅ'ই বনাইছে। মোৰ ফোনত যদি পাইছে মোৰ ফোনত বনাইছে, তন্ময়ৰ ফোনটো যদি পাইছে তন্ময়ৰ ফোনত বনাইছে। অৱশ্যে আমি বেয়াও পোৱা নাই, আমাৰে ভালে হৈছে ভিডিঅ'খিনি বনাই দিয়াৰ কাৰণে। আৰু এতিয়া আমি অকণমান বাহিৰলৈ আহিলোঁ, দুটামান আউটডোৰো কৰিম বুলি ভাবিলে অঞ্জনে। আউটডোৰত ভিডিঅ' লোৱা নাই, 4-5খনমান ফটোহে তুলিছে। আৰু এইকেইখন ফটো মানে খুব ধুনীয়া হৈছে। তাৰপিছত আকৌ আমি এইবাৰ ভিতৰলৈ আহিলোঁ, আহি পেলাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। যিহেতু আমি ফটোই অকল নলওঁ, ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। যিহেতু ৰিলছৰ যুগ, ৰিলছ নবনালে কেনেকৈ হ'ব, গতিকে ৰিলছ এটা বনাব লাগিব। সেইকাৰণে আমি এইখিনি কৰিলোঁ। এয়া মই লাইটমেন, এইবাৰ লাইটটো ধৰি আছোঁ। এইখিনি গোটেই কমপ্লিট হৈ গ'ল, আমাৰ শ্বুট কমপ্লিট। আৰু এতিয়া মই লুকছটো আপোনালোকক একেবাৰে ওচৰৰ পৰা দেখুৱাইছোঁ। এয়া চাওক, মেকআপটো চাওক, বেলেগ চাব নালাগে, যিহেতু মই মেকআপ আৰ্টিষ্ট, মই আপোনালোকক মেকআপেই দেখুৱাম। আজিৰ এই লুকটো আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বিদায়, পুনৰ লগ পাম নতুন এটি ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।